নমস্কাৰ প্ৰিয় বন্ধুসকল, সাধাৰণ জ্ঞান বিষয়ৰ প্ৰশ্নোত্তৰ শিতানৰ 4 নম্বৰ খণ্ডটি আজি লৈ আহিছোঁ। আশা কৰোঁ আপোনালোক আগৰ ভিডিঅ'টিৰ পৰা উপকৃত হৈছে। গতিকে আহকচোন চাওঁ এইবাৰৰ প্ৰশ্নসমূহ কি। কোনখন জিলা পূৰ্বতে বাংমাৰা আৰু চাংমাই পথাৰ নামেৰে জনাজাত আছিল? অপশ্যনবোৰ হৈছে শিৱসাগৰ, যোৰহাট, তিনিচুকীয়া, গোলাঘাট। শুদ্ধ উত্তৰটো হৈছে তিনিচুকীয়া। ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক কোন আছিল? অপশ্যনবোৰ হৈছে মাধৱ কন্দলী, ৰাম সৰস্বতী, অনন্ত কন্দলী, বাণভট্ট। শুদ্ধ উত্তৰটো হৈছে মাধৱ কন্দলী। ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনৈ কোনখন নদী? অপশ্যনবোৰ হ'ল মানস, কামেং, ধনশিৰি, সোৱণশিৰি। শুদ্ধ উত্তৰটো হৈছে সোৱণশিৰি। আলি আই লৃগাং উৎসৱৰ নামত আই শব্দটোৰ অৰ্থ কি? অপশ্যনবোৰ হ'ল বীজ, ফল, গছ, পানী। শুদ্ধ উত্তৰটো হৈছে ফল। বৈশাগু উৎসৱ অসমৰ কোন জনগোষ্ঠীয়ে পালন কৰে? অপশ্যন কেইটা হ'ল বড়ো, দেউৰী, ডিমাচা, ৰাভা। শুদ্ধ উত্তৰটো হ'ল বড়ো। অসমৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানটো ক'ত অৱস্থিত? অপশ্যনবোৰ হৈছে ডিফু, ধুবুৰী, ডিব্ৰুগড়, যোৰহাট। শুদ্ধ উত্তৰটো হৈছে যোৰহাট। দেওধৰী নৃত্য কোনখন দেৱীৰ পূজাৰ লগত জড়িত? অপশ্যনসমূহ হ'ল মনসা, কালী, দুৰ্গা, পাৰ্বতী। শুদ্ধ উত্তৰটো হৈছে মনসা। হিমা দাসক এই নামেৰেও জনা যায়। অপশ্যনবোৰ হ'ল কলং এক্সপ্ৰেছ, ধিং এক্সপ্ৰেছ, নগাঁও এক্সপ্ৰেছ, কামাখ্যা এক্সপ্ৰেছ। শুদ্ধ উত্তৰটো হৈছে ধিং এক্সপ্ৰেছ। অসমীয়া কেলেণ্ডাৰত কোন মাহত 32 দিন থাকে? অপশ্যনবোৰ হ'ল বহাগ, জেঠ, আহাৰ, কাতি। শুদ্ধ উত্তৰটো হৈছে আহাৰ। প্ৰাচীন মহাভৈৰৱ মন্দিৰ কোনখন চহৰত অৱস্থিত? অপশ্যনবোৰ হৈছে যোৰহাট, তেজপুৰ, মঙলদৈ, হাজো। শুদ্ধ উত্তৰটো হৈছে তেজপুৰ। কোন বছৰত কটন কলেজ স্থাপন কৰা হৈছিল? অপশ্যনবোৰ হৈছে 1898 চন, 1901 চন, 1902 চন, 1905 চন। শুদ্ধ উত্তৰটো হৈছে 1901 চন। অসমীয়া দৈনিক বাতৰি কাকত দ্য আছাম ট্ৰিবিউনৰ প্ৰতিষ্ঠাপক কোন? অপশ্যনবোৰ হৈছে প্ৰফুল্ল গোবিন্দ বৰুৱা, ৰাধা গোবিন্দ বৰুৱা, শিৱপ্ৰসাদ বৰুৱা, ধীৰেন্দ্ৰনাথ বেজবৰুৱা। শুদ্ধ উত্তৰটো হৈছে ৰাধা গোবিন্দ বৰুৱা। কোন ৰজাই মোগলক গুৱাহাটী আৰু কামৰূপৰ পৰা খেদিছিল? অপশ্যনবোৰ হ'ল গদাধৰ সিংহ, জয়ধ্বজ সিংহ, চুলিখোপা, উদয়াদিত্য সিংহ। শুদ্ধ উত্তৰটো হৈছে জয়ধ্বজ সিংহ। ৰামচৰিত মানস কোনে ৰচনা কৰিছিল? অপশ্যনবোৰ হ'ল মাধৱদেৱ, তুলসীদাস, শংকৰদেৱ, মাধৱ কন্দলী। শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত জনাবচোন। আজিৰ ভিডিঅ'টো এইখিনিতে অন্ত পৰিল। যদি ভিডিঅ'টি ভাল পাইছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।